Hello everyone, welcome back to my channel. আজি হৈছে 1 জুলাই মোৰ আইতাৰ বাৰ্থডে। আইতাৰ বাৰ্থডেটো আমি কেনেদৰে সেলিব্ৰেট কৰিলো আহকচোন চাওঁ। ৰাতিপুৱা শুই উঠিয়ে আইতালৈ কোনে কোনে ফোন কৰি কি ক'লে তাকে মোক আইতাই কৈ আছে। পাঁচোজনী জেঠাই ফোন কৰাৰ কাৰণে কিমান যে ভাল পাইছে আইতাই। এয়া মায়ে ৰাতিপুৱাই শৰাই আগবঢ়াইছে আইতাৰ জন্মদিনৰ কাৰণে। আইতাৰ জন্মদিন কাৰণে অলপ বেলুন চেলুন ফুলাই অলপ সজাই দিলোঁ। আইতাই কৈছে সৰু ল'ৰা ছোৱালী বাৰ্থডে পাতিছ নেকি? তেতিয়া মই লাহেকৈ কৈছোঁ তোৰ মনটো ভাল লাগিবলৈকে কৰিছোঁ এইবোৰ। মুঠতে যেনেকৈ পাৰোঁ তেনেকৈ সজাইহে এৰিলোঁ। আৰু এয়া আমাৰ বাৰ্থডে গাৰ্লক ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধাই বহুৱাই থৈ দিছোঁ। ইফালে ফোনৰ উপৰি ফোন আহিছে বাৰ্থডে উইচ কৰিবলৈ।
জন্মদিনৰ বহুত বহুত শুভেচ্ছা আৰু মৰম জনালোঁ। সদায় হাঁহি থাকিবি। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।